গাইছ আজি এটা বিশেষ কথা কাৰণে মানে এনেকৈ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে যাতে জীৱনত এনেকুৱা ভুল কেতিয়াও নকৰে এনেকুৱা লগৰ ল'ৰাৰ লগত। কথাটো কি হ'ল মানে আপোনালোকেতো জানেই মই য'ত ত'ত ভিডিঅ' বনাবলৈ যাওঁ কেতিয়াবা। আজি মানে কি হ'ল মই লগৰটোক ফোন কৰি মাতিলোঁ, বোলো আহিবিচোন ভিডিঅ' বনাবলৈ যাম, আমাৰ এইপিনি ঘৰলৈকে গুচি আহিবি, এই নাহৰণি হৈ গুচি যাম। সি গ'ল। পিছত মই মানে তেতিয়া গা ধোৱাই নাই, বোলো গাটো ধুই লওঁগৈ ব'ল। সি বোলে সেই বাদ দে বোলে গা ধুবলৈ, মই বোলে ছমাহ গা ধোৱাই নাই। পিছত মই বোলো সেই বুলিয়া হয় নেকি, মই বোলো গা নোধোৱাকৈ যাব ন। সি ক'লে বোলে হ'ব ব'ল ধুই ল। তাৰপিছত আমাৰ পুখুৰী পালে গ'লোঁ আৰু সিও গ'ল লগতে দেই। তাৰপিছত মই ভাবিলোঁ ই বোলো ইমান দিন গা ধোৱা থকা নাই, পুখুৰীলৈ ঠেলা মাৰি দিওঁ। পিছত মই মানে তাক হেৰি পিছফালে গৈ পেলাই বোলো তই সাঁতুৰিব জাননে বুলি সোধোতেই তাক মানে পুখুৰীলৈ ঠেলা মাৰি দিলোঁ। আমাৰ মানে পুখুৰীটো যথেষ্ট দ আৰু মাছো আছে বহুত। পিছত মানে গৈ সেই দলঙৰ খুঁটিৰ ছাইডতে পৰিলগৈ আৰু ভাগ্যক্ৰমে মানে তাৰ একোৱেই নহ'ল। সি উঠি আহিল। উঠি অহা অলপ দেৰিমানৰ পাছতেই আমাৰ পুখুৰীৰ মাছখিনি মৰি থাকিলেও। সেইটো কাৰণে কৈছোঁ, যদিহে আপুনি ছমাহ 3 মাহ গা নোধোৱাকৈ আছে, গৰম দিন আহিছে বুলি পুখুৰীত নামি গা নুধুব, নহ'লে আপুনি গা নোধোৱাৰ শাস্তি সেই আপোনাৰ পুখুৰীত থকা মাছকেইটাই পাব।